নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সমন্বয় অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজি মই উপস্থিত আছোঁ মৰাণৰ এখন ছেকেণ্ড হেণ্ড ডিলাৰৰ শ্ব'ৰুমত। এয়া চাওক, মোৰ পিছফালে গাড়ী বহুত গাড়ী ষ্টক আছে ইয়াতে। আৰু ইয়াৰ গাড়ীসমূহৰ বিষয়ে আপোনালোকক জনাই আছোঁ, তেন্তে চাই থাকক ভিডিঅ'টো শেষলৈকে, অলপ স্কিপ নকৰাকৈ। বহুত ধুনীয়া ধুনীয়া গাড়ী আছে ইয়াত, আপোনালোকক সকলোবোৰ ডিটেইলছ দেখুৱাই আছোঁ, জনাই আছোঁ, তেন্তে চাই থাকক ভিডিঅ'টো। চ' গাইজ, মই এতিয়া ডিলাৰৰ ভিতৰত আছোঁ। আৰু গাড়ী চাওক, এইবিলাক গাড়ী কিমান গাড়ী আছে। আৰু মই গাড়ীৰ প্ৰাইচখিনি আপোনালোকক কৈ যাম এফালৰ পৰা। প্ৰথম আছে এখন চাওক, টাটা জেষ্ট, আপোনাৰ 2016 চনৰ মডেলৰ হয়। আৰু এইখন আপোনালোকৰ আহি যাব 3 লাখ টকাত, আৰু ইয়াৰ কম বেছ হৈ যাব দাম। তাৰপিছত আৰু ফাইনেন্সো হ'ব গাড়ী চাই। তাৰপিছত আৰু এখন আছে আপোনাৰ এখন বলেৰো। এখন বলেৰো আপোনালোকে চাব পাৰে, 06X হয়। এইখন আপোনালোকৰ আহি যাব 570, আৰু এখন বলেৰো আপোনাৰ SLX হয়। এখন অৰিজিনেল পেইণ্টত আছে, চাব পাৰে আপোনালোকে। এখন বলেৰো SLX হয়। আৰু তাৰপিছত আপোনালোকক এখন গাড়ী দেখুৱাওঁ। এখন হৈছে এক্সেণ্ট, চাওক একদম অৰিজিনেল পেইণ্টত আছে। এইখন আপোনালোকৰ আহি যাব 3.5 লাখ টকাত, কম বেছ হৈ যাব গোটেইখিনিত। আপোনালোকে যোনখন গাড়ী দৰকাৰ হয় আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ মই স্ক্ৰীণত আপোনালোকক দি দিম, তাতে আপোনালোকে ডিলাৰখনত যোগাযোগ কৰিব। আৰু ডিলাৰখন ক'ত আছে মই আপোনালোকক ভিডিঅ'টো শেষত জনাই দিম। ডিলাৰখন ক'ত আছে মৰাণৰ এড্ৰেছটো আপোনালোকক দি দিম। তেওঁলোকে যিহেতু যিকেইজন মালিক আছে, তেওঁলোকে কেমেৰা ফ্ৰেণ্ডলি নহয়, সেইকাৰণে তেওঁলোকে মোক দামখিনি লিখি দিছে। এয়া চাওক, দামখিনি মোক লিখি দিছে, মই নিজেই কৈ দিছোঁ দামখিনি। কম বেছ হৈ যাব গাড়ী, আপোনালোকে আহি কথা পাতিব পাৰিব। ফোন নাম্বাৰটো মই দি দিম স্ক্ৰীণত, আপোনালোকে পাই যাব। আৰু এতিয়া আপোনালোকক দেখুৱাওঁ এখন, আৰু আপোনালোকক এতিয়া দেখুৱাওঁ মই এখন চাওক, এখন মহিন্দ্ৰা বলেৰো, আৰু এখন আছে। এইখন হৈছে আপোনাৰ ZLX বলেৰো। এখন আপোনালোকৰ আহি যাব 5,20,000, আৰু কম বেছ হৈ যাব। এইখন আপোনাৰ 15 চনৰ লাষ্টৰ মডেল হয়। তাৰপিছত আপোনালোকক এখন দেখুৱাওঁ, এইখন হৈছে এল্টো, আপোনাৰ এল্টো হয় আপোনাৰ। এইখন আহি যাব 1 লাখ টকাত, মাত্ৰ 1 লাখ টকাত। এখন এল্টো চাওক, কি ধুনীয়া কণ্ডিশ্যনত আছে। এইখন আহি যাব আপোনালোকৰ মাত্ৰ 1 লাখ টকাত, আৰু কম বেছ হৈ যাব। তাৰপিছত আপোনালোকক লাষ্ট দেখাওঁ, এখন স্কৰপিঅ'। এখন হৈছে স্কৰপিঅ', চাওক এখন আপোনালোকৰ S8 হয় স্কৰপিঅ'। আৰু এখন সম্পূৰ্ণ অৰিজিনেল পেইণ্টত আছে। আৰু এইখন আপোনালোকৰ আহি যাব, চাওক এখন স্কৰপিঅ'। এইখন আহি যাব আপোনাৰ 750,000ত, আৰু এখন কম বেছ হৈ যাব। এইখন আপোনাৰ 16 চনৰ স্কৰপিঅ' হয়, চাওক একদম অৰিজিনেল পেইণ্টত আছে। এখন 750ত আহি যাব, ৰিফাইনেন্স হৈ যাব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এইখন হৈছে টয়'টা ইট'য়ছ, আৰু এইখনৰ আস্কিং ৰেটটো হৈছে 3,20,000, আৰু এখন কম বেছ হৈ যাব, আপোনালোকে যোগাযোগ কৰিব দাদাৰ লগত। আৰু এখন 14 লাষ্ট মডেল হয়। তাৰপিছত আৰু এখন আছে আপোনাৰ বলেৰো, এইখন হৈছে SLX, আৰু এখন বলেৰো আপোনাৰ আহি যাব 2016 চনৰ মডেলৰ, আৰু এইখন আহি যাব আপোনালোকৰ 5 লাখ টকাত, আৰু কম বেছ হৈ যাব। তাৰপিছত আকৌ এখন আছে আপোনাৰ ভেন, এইখন চাওক আপোনালোকে স্কুটা শিৱসাগৰ। আৰু এই ভেনখন আহি যাব আপোনালোকৰ 17 চনৰ লাষ্টৰ ভেন, আৰু এই ভেনখন আহি যাব আপোনাৰ 2,70,000, কম বেছ হৈ যাব। কৰিব কম বেছ হৈ যাব দাদাৰ লগত। এখন ভেন চাওক, একদম অৰিজিনেল পেইণ্টত, মজা, বহুত ধুনীয়া কালাৰত আছে। তাৰপিছত আৰু আছে গাড়ী, এইখিনি গাড়ী আপোনালোকক দেখুৱাওঁ। আৰু এখন চাওক, হিউণ্ডাই ভেৰ্না হয়। এইখন আপোনাৰ F স্কুটা হয়, 23, আৰু চাওক 23F হয়। এইখন আহি যাব 160 মানত। আৰু এখন এল্টো K10 আছিলে, এইখন অলৰেডি চেল হৈ গৈছে 280,000ত। তাৰপিছতে নেক্সট আহি গ'ল এখন মাৰুতি চুজুকি ৱেগনাৰ 130, এখন 130ত আহি যাব, কম বেছ হৈ যাব। দাদাহঁতৰ লগত আপোনালোকে যোগাযোগ কৰিব। এখন চাওক, সম্পূৰ্ণ অৰিজিনেল পেইণ্টত আছে, গাড়ী টিপটপ কণ্ডিশ্যনত আছে, এখন চাব পাৰে আপোনালোকে। আৰু এখন ৱেগনাৰ আছে, এইখন ৱেগনাৰ চাওক, এইখনো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনে হয়। এইখন 2017 চনৰ লাষ্ট মডেল হয়। গাড়ী টিপটপ আছে, একদম ভিতৰখনো পাৰিলে দেখাম আপোনালোকক। এখন গাড়ী চাওক, এইখন আহি যাব 3,20,000, কম বেছ হৈ যাব। আপোনালোকে দাদাহঁতৰ লগত যোগাযোগ কৰিব, মই দাদাহঁতৰ নাম্বাৰ স্ক্ৰীণত দি দিম, আপোনালোকে ফোন কৰি যোগাযোগ কৰিব পাৰিব, আৰু আহি চাবও পাৰিব। আৰু ডিলাৰখন ক'ত আছে মই আপোনালোকক মৰাণত সেইখিনি কৈ আছোঁ, লাষ্ট আপোনালোকে চাই থাকিব। নেক্সট এখন আছে মাৰুতি চুজুকি ছুইফ্ট, আৰু এইখন আপোনাৰ 2013 চনৰ ছুইফ্ট। এইখন আহি যাব আপোনাৰ 3,20,000 টকাত, এখন 3,20,000 টকাত আহি যাব। চাওক গাড়ীখন কণ্ডিশ্যন চাওক, বহুত মজা আছে।
এখন 3,20,000 টকাত আহি যাব। এখন মাৰুতি চুজুকি ছুইফ্ট 2013 চনৰ মডেল হয়, সম্পূৰ্ণ অৰিজিনেল পেইণ্টত আছে। তো গাড়ী এতিয়া আপোনালোকক গাড়ীৰ ডিলাৰৰ লোকেশ্যনটো মই আপোনালোকক কৈ আছোঁ। চ' গাইজ মানে এইটোৱে হৈছে মৰাণ কাৰ প্লেনেট ছেকেণ্ড হেণ্ড গাড়ীৰ শ্ব'ৰুম, আৰু এইটো আছে মৰাণৰ কিৰণ নগৰ হেলাগাঁও। আৰু আপোনালোকে আহিলে ইয়াতে আহিব, এইটো লোকেশ্যন। আৰু ইয়াৰ কণ্টেক্ট নাম্বাৰ এইখিনি দিয়া আছে, চাওক মৰাণ কাৰ প্লেনেট, এইখিনি মোবাইল নাম্বাৰ, এইখিনি আপোনালোকে ইয়াতে যোগাযোগ কৰিলে পাই যাব দাদাহঁতৰ কণ্টেক্ট নাম্বাৰ। ঠিক আছে। চ' গাইজ মানে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে চাই, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ, বাই বাই, টেক কেয়াৰ।